গাঁৱত থাকি ভাল লগা বিভিন্ন কাৰণৰ ভিতৰত এটা মূল কাৰণ হৈছে যে ইয়াতে বিভিন্ন ধৰণৰ ফল মূল পোৱা যায়, যিখিনি নেকি চহৰত ইমান দেখা নাযায়। আজি আমাৰ ঘৰৰ পৰা পঠাই দিছে মেও ফল। এইটো আমাৰ পিনে মেও ফল বুলি কোৱা হয় আৰু আমাৰ কিছুমান ওচৰৰ ঠাইত আতা ফল বুলি কোৱা হয়। আপোনালোকৰ পিনে বাৰু কি ফল বুলি কোৱা হয় কমেণ্ট কৰি জনাবচোন। এইটো ফল কি হয়, পকিলে আমাৰ বাকলিটো গুচাব নালাগে, এইটো জাষ্ট কটাৰীৰে কাটি দিলেই ধুনীয়াকৈ ফাল খাই যায় আৰু তাৰ ভিতৰত থকাখিনি আমি স্পুনেৰে খাব পাৰোঁ। এইটো বহুত মিঠা হয় ফলটো আৰু ইয়াৰে ভিতৰখিনি কোমল হয় আৰু হয়তো অলপমান গেৰগেৰীয়া হয় কাৰণে চাগে আতা ফল বুলি কোৱা হয়। এইটো খাই মই বহুত বেছিয়ে ভাল পাওঁ। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমাৰ ঘৰত এইডাল গছ সৰুৰ পৰাই আছিল আৰু এতিয়া আৰু নতুনকৈ হৈছে। এইটো ফল খাই মই বহুত বেছিয়ে ভাল পাওঁ সৰুৰ পৰাই। এইটো চাগে আমি গাখীৰৰ লগতো সানি কিনে খাব পাৰোঁ। থেংক ইউ ভগৱান মোক গাঁৱত জন্ম দিয়াৰ বাবে।